নমস্কাৰ, গুড মৰ্ণিং সকলোকে। আছামিজ ব্লগাৰ দীপিকা ৱাইটি চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভাল। ৰাতিপুৱাৰ সময় আৰু বিহুৰ বতৰ, বিহু লাগিছে গাত। গতিকে মই বিহুৰ কাপোৰ ধুবৰ বাবে কাপোৰবিলাক উলিয়াই দি আছোঁ। মাই পুৰি আছে পাইলা, মাই পাইলা কিয় বুজছি? পাইলাকেইটা কিয় বুজছি? এনেকৈ দৈ থবা নৰি, দৈখিনি এনেকৈ এনাই থবা নৰি নেকি? পাইলা যে বুজ হে বয়া হয় পাইলা বুলি ভাল হয় দৈখিনি। পাইলাটো বয়া হয়, পিছলা হয়। পাইলা তাৰমানে পাইলাটো নুপুৰাকৈ গাখীৰখিনি থলি পাইলাটো পিছলা হয়। পাইলাটো গোটেইটা তেলা হয়, ভালে নহয়। এতিয়া পুৰলি পেছলা নহয়। সেইকাৰণে পাইলা পুৰি কিনে গাখীৰ থব লাগে। ঠাণ্ডা হ'লে থব লাগে। আৰু এয়া মোৰ মা আহিছে, মোৰ মায়ে মোক শালখন ঠিক কৰি দি আছে। খুৰী ধুই আছে কাপোৰ। সূতা উহাই আছোঁ, ইয়াতে বান্ধি দিছোঁ কেইটামান চাহপাত ৰুমালখনত আৰু সূতাখিনি যাতে ৰং নাযায় সেইবাবে সিজাই দিছোঁ। অকণমান ঠাণ্ডা হোৱাৰ পিছত মেলি দিম আৰু বেলেগ পানীৰে নুধুওঁ। পাইলা দুটা খুৰীয়ে ধুই এনেকৈ পানী ভৰাই থৈছে ঠাণ্ডা হ'বৰ বাবে। পাইলাটোৰ পানীখিনি পেলাই দি আনিছোঁ আৰু গাখীৰখিনি চেকি লৈছিলোঁ, পানী দিয়া নাই। ইয়াতে থৈছোঁ গাখীৰ। অকণমান ঘাটি কৰি থৈছোঁ ঘৰৰ গাখীৰ আৰু এতিয়া ঢাকনি এখন দি দৈ হ'বলৈ দিম। সূতাখিনি ঠাণ্ডা হোৱা নাই, ঠাণ্ডা হোৱাৰ পিছত মেলি দিম। আৰু ইয়াৰে বনাম আলু ভুজিয়া। আলু ভুজিয়া বনাবলৈ মই এই আলুকেইটা এনেকৈ ৰুকি ল'লোঁ। এতিয়া ভালদৰে ধুই পানীটো যাবলৈ দিম। আলুখিনি ধুই পানীটো যাবলৈ দি আহিছোঁ পাকঘৰলৈ ভাত বনাবৰ কাৰণে। চব্জিখিনি কুটি লৈছোঁ। এফালে বহাই দিছোঁ চাহ আৰু এফালে মাছ লাওৰ সৈতে বনাম। দোকানৰ পৰা আহি অকণমান ৰেষ্ট লৈ এয়া গাখীৰৰ চামনি আছে, গাখীৰৰ চামনিখিনিৰ মই ঘি পগাম এই কঢ়াইটোত। ঘিখিনি বহাই দিছোঁ। চামনিখিনি বহাই দি লাৰি আছোঁ আৰু গেছৰ ফ্লেম একদম ল' ফ্লেমত থৈছোঁ আৰু মই বেলেগ কাম যাতে কৰিব পাৰোঁ। লকৰিখিনিৰে বনাম লাৰু, চুজি আৰু বেচনৰ। সেইবাবে চুজিখিনি এইপিনে বহাই দিছোঁ, চুজিখিনি ভাজি ল'ম আৰু চুজি ভজা হোৱাৰ পিছত বেচনখিনি ভাজি ল'ম। চুজিকেইটা ভজা গৈছে, নুমাই লৈ বেচনখিনি বহাই দিম। সেইখিনি লাৰি দি আছোঁ আৰু ঘি উঠিবৰ হৈছে আৰু এইপিনে বহাই দিছোঁ বেচনখিনিও ভাজি ল'ম 6-7 মিনিট সময়। বেচনকেইটাও ভজা গৈছে, গেছটো নুমাই ল'ম। ঘিখিনি হৈছে, ইয়াতকৈ বেছি কাঢ়া নকৰোঁ। এতিয়া এইখিনি চেকি ল'ম, গেছটো নুমাই ল'ম।
ঘি চেকিবৰ বাবে এয়া গিলাচ লৈছোঁ আৰু তাৰে ওপৰত এখন কটন কাপোৰ লৈছোঁ। ঘিখিনি চেকি ল'ম। এয়া ঘিখিনি চেকি ল'লোঁ। অকণমান পৰি থাকোঁতে মই এৰি দিছোঁ। অকণমান ঘি থাকিলেও একো নহয়, লাড়ু বনাম যিহেতুকে লাড়ুকেইটা সোৱাদ বেছিকৈ লাগিব। এইখিনি ঘি ওলাইছে, এতিয়া মই এটা বটলত ভৰাই থ'ম। এইখিনি হৈছে মোৰ হোমমেড পিয়ৰ ঘি। লকৰিখিনি এই বাতিটোত জুখি লৈ কঢ়াইটোত দি লৈছোঁ আৰু সেই বাতিটোৰে 1.5 বাতি চেনি গ্ৰাইণ্ড কৰি লৈছোঁ আৰু ইয়াতে দি দিছোঁ। আৰু এইখিনি লৈছোঁ গাখীৰ আৰু এইখিনি বেচন ভাজি লোৱা, বেচনখিনিও দি দিছোঁ। এইখিনি এতিয়া অকণমান সময় গেছত বহাই দিম, দি গাখীৰখিনি দি লাড়ু বনাবা। অকণমান লাৰি দিছোঁ। এইকেইটা বাদাম ভাজি লৈছিলোঁ, বাদামকেইটাও দি লৈছোঁ আৰু লাড়ুকেইটা মাৰ লগত বান্ধি ল'ম। এনেকৈ মই হাতেৰে গাখীৰ ছটিয়াই দিম। অকণমান কৰি দিম আৰু এইখিনিও দি দিম। গাখীৰখিনি দিয়াৰ লগে লগে চেনিখিনি গুলি গৈছে। এতিয়া মই গেছটো অফ কৰি দিম, দি চুজিখিনি দি ভালদৰে মিহলি কৰি ল'ম। গোটেইখিনি ভালদৰে মিহলি কৰি লৈ মই এখন কাঁহীত উলিয়াই ল'ম লাড়ুকেইটা বনাবৰ বাবে। গোটেইকেইটা লাড়ুৱে মই এনেকৈ বনাই ল'লোঁ। এতিয়া এইখিনি ভাজি ল'ম। কড়াই বহাই দিছোঁ, তেল দি লৈছোঁ। তেল নহয়, ৰিফাইন। তেল গৰম হৈছে, মই এতিয়া দি দিম। অলপ অলপকৈ গোটেইখিনি ভাজি ল'ম। ফ্লেম ল' মিডিয়াম কৰি দিছোঁ আৰু এতিয়া ল' মিডিয়াম ফ্লেমত মই আলুখিনি ভাজি ভাজা গৈছে। আলুখিনি ভাজি লোৱাৰ পিছত এয়া চিৰা বহাই দিছোঁ। চিৰাখিনি ভাজি লৈ এইখিনি কাঢ়ি থৈ পাপৰ, জলকীয়া, নৰসিংহ আৰু বাদাম ভাজি ল'ম। এই গোটেইখিনি ভাজি ল'লোঁ। আলু, নৰসিংহ, জলকীয়া, পাপৰ, বাদাম আৰু চিৰা এইখিনি এতিয়া সানি ল'ম। অকণমান দিম চাট মছলা, নিমখ, এইকেইটা আলু ভুজিয়া এইখিনি হৈছে অকণমান ইহঁতে খালেও, আৰু এইকেইটা হৈছে লাড়ু। এইখিনি বনাই লৈ টেমাত ভৰাই থলোঁ। আৰু যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, আৰু কোনোবাই যদি প্ৰথমৰ বাবে মোৰ চেনেলত ভিডিঅ' চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানেই, ধন্যবাদ।